हेलो स्टूडेंट्स आज भिडिओ आमी नवम श्रेणी उच्च गुणोत्तर घातांकर 12 क्वेश्चन केटार समाधान करा 4 नम्बर पर करिम आगर भिडिओ आमी 1 पर 3 लके करि दिया আছে एटु भिडिओ चेक करिले हल जने जने देखा নাই सो आज 4 नम्बर अंकटा आमी उठाइ लैछि याते log x base 3 log x base 9 and log x base 27 equal 55 divided by 10 सो याते बेस केटा सब केटा बेलेग बेलेग আছে 3 9 27 सो एकेटा आमी কি হলাই দি सब केटा घात केटा सब एके আছে x x x গতিকে ভূমি হলাই দিলে ইয়াতে বেস কেটা সমান হৈ আহিব 1 log 3 base x log 9 base x আহিব এতিয়া log x 27 x 3 ইয়াতে 9 ক আমি 3 স্কয়ার লিখিব পারি গতিকে ইটোৰ পৰা আমি লিখিব পাৰো 2 log 3 base x 27 ক আমি 3 কিউব লিখিব পাৰো 3 log 3 base x equal 55 divided by 10 that implies এতিয়া আমি এলসিএম লব পাৰো ইয়াতে উৎপাদক হিচাপে ইয়াতে log 3 base x আছে আৰু ইফালে 1 2 আৰু 3 এলসিএম ললে ইয়াতে কি হ'ব 6 log 3 base x সো পুরোটা আহিব 6 plus 3 plus 2 55 divided by 10 that implies উপরকিটা যোগ করলে কিমান 11 divided by 6 log 3 base x equal 55 divided by 10 এতিয়া বজ্র গুণন কৰিলে হল that implies বজ্র গুণন কৰিলে কি আহিব 6 log 3 base x into 55 11 into 10 that implies log 3 base x 6 আৰু 55 ইফালে পূৰণ হৈ আছে দুইফালে ভাগ কৰি দিলে 6 into 55 পিৰে ইফালে আহি যাব এটো 55 that implies log 3 base x 11 5 sorry so ইফালে আহিব 1 5 5 कैंसिल হৈ যাব 1/3 এতিয়া ঘাতাংক আহিত আহিছে log 3 base x equal 1/3 গতিকে এটো আমি সূচক আহিত লিখিলে এতিয়া কি হ'ব base x 1/3 equal 3 ইয়াৰ পৰা আমি x ৰ মান ইজিলি বাহিৰ কৰিব পাৰো দুয়োফালে ঘাত 3 ললে এটো कैंसिल হৈ যাব x 1/3 দুয়োফালে 3 ঘাত ললে 3 কিউব that implies x equal 3 cube অর্থাৎ কিমান 27 ইয়াতে 12 por 5 নম্বৰটো এৰি দিলো 4 নম্বৰ নিচিনা কৰিলে হল 6 নম্বৰটো কৰি দেখুৱাই দিছো 12 6 এটো অলপ বেলেগ আছে কোশ্চেন ইয়াতে উঠাই লিছো 5 log 5 ঘাত আছে ইয়াতে log x minus 3 ঘাত কিমান আছে log x minus 1 equal 3 power log x plus 1 minus 5 power কিমান আছে log x minus 1 সো ইয়াৰ পৰা আমি নেক্সট লাইনত আমি কি কৰিম যেহেতু ইয়াতে বেস 5 আছে আৰু ইফালে থকা বেস 5 টো ইটো ইফালে লৈ আনিম আৰু 3 থকা বেস কেটা একেলগে কৰিম গতিকে 5 log x ইয়াতে আছে ইয়াতে ৰাখি দিলু আৰু মাইনাসৰ ইটো ইফালে আনিলে কিমান হ'ব প্লাস 5 log x minus 1 ইফালে আছে 3 log x plus 1 আৰু মাইনাস 2 ইফালে ললে কিমান হ'ব 3 log x minus 1 that implies ইয়াতে 5 log x plus এইটো আমি লিখিব পাৰো 5 log x
ইনটু 5 টু দি পাৱাৰ -1 ঘাতাংকৰ সূত্ৰ আছিল x টু দি পাৱাৰ m প্লাছ n থাকিলে x টু দি পাৱাৰ m ইনটু n লিখিব পাৰি এনেকৈ m প্লাছ n থাকিলে x টু দি পাৱাৰ m ইনটু x টু দি পাৱাৰ n লিখিব পাৰোঁ মাইনাছ থাকিলে ইয়াতে n ঠাইত -n আহিব প্লাছ থাকিলে +1 আহিব 3 log x 3 to the power 1 3 log x into 3 to the power -1 লিখিব পাৰি ইয়াৰ পৰা এতিয়া 5 log x plus 5 log x into 5 - 1 ইয়াতে 5 log x দুটাতে আছে গতিকে আমি কমন ল'ব পাৰি 1 plus 5 to the power -1 ইয়াৰ পৰা 3 log x কমন ল'ব পাৰি 3 plus 3 - 1 3 to the power -1 that implies 5 log x divided by 3 log x এইটো ইয়াতে পূৰ্ণ হৈ আছে এইটো ইয়াতে পূৰ্ণ হৈছে 3 plus 3 to the power -1 1/3 লিখিব পাৰোঁ আৰু এইটো পূৰ্ণ হৈছে ইফালে আহিব 1 plus 1 divided by 5 এইখিনি যোগ কৰিলে LCM 3 লয় 10 divided by 3 6 divided by 5 into 5 divided by 6 5 into 5 আৰু তলত থাকিব 3 into 3 অৰ্থাৎ 5/3 হোল স্কয়াৰ লিখিব পাৰি that implies 5 power log x 3 to the power log x equal কি আহিলে ইয়াতে 5/3 হোল স্কয়াৰ ইয়াতে যেহেতু 5 ৰ ঘাত log x আছে আৰু 3 ৰ ঘাতৰ log x আছে গতিকে আমি দুয়োটা মিলি ঘাত log x লিখিব পাৰোঁ equal 5/3 হোল স্কয়াৰ এতিয়া ভূমি সমান হৈ গৈছে এটো ভূমি 5/3 আছে ইয়াতো ভূমি 5/3 আছে সো আমি ইয়াতে ঘাত সমান বুলি ক'ব পাৰোঁ log x equal কিমান হ'ব 2 সো এটোৰ মান ইয়াতে 2 কিয়নো log 100 ক আমি কি লিখিব পাৰোঁ 10 স্কয়াৰ আৰু ভূমি একো দিয়া নাথাকিলে আমি কি লিখিব পাৰোঁ 2 into log 10 to the power 10 লিখিব পাৰোঁ log a to the power m to the power n থাকিলে m log a to the power n লিখিব পাৰোঁ 2 into 1 অৰ্থাৎ 1 গতিকে 2 ক্ষেত্ৰত আমি ইয়াতে ইউজ কৰিব পাৰোঁ log 100 অৰ্থাৎ log 10 স্কয়াৰ log x log 100 অৰ্থাৎ ভূমি ইয়াতে সমান আছে x ইকুয়াল কিমান হ'ব 100 তাৰ পিছত আমি উঠাই লৈছো 12 7 log 2x base 2 and log x square base 2 cube equal to a square so ইয়াতে আমি log x square base 2 cube এটুতে আমি এটু ফর্মুলা ইউজ কৰিম log m to the power p and base a to the power r থাকিলে ইয়াতে p divided by r log a to the power m লিখিব পাৰি log 2x base 2 ইয়াতে এটু ফর্মুলা ইউজ কৰিলে p by r অৰ্থাৎ p ঠাইত কি আছে ইয়াতে 2 আছে 2 divided by 3 log x base 2 2 square মানে 4 that implies ইয়াতে log 2 to the power 2x log base 2x 2/3 আমি ইয়াতে ঘাত হিচাপে লিখিব পাৰোঁ 4 ইয়াতে ফর্মুলা আছে log a to the power m to the power n থাকিলে n log a to the power m n log a to the power m আছিলে আমি log a to the power m to the power n লিখিছো that implies ইয়াতে আমি মাইনাস আছে যেহেতু log কমন ললে এতে ভাগ হৈ যাব 2x divided by x 2/3 equal 4 that implies to ঘাতাংক আহিছে এতিয়া log 2x divided by x to the power 2/3 base 2 equal 4 সূচক আহিত আনিলে হৈ গল 2x divided by x to the power 2/3 equal 2 to the power 4 equal 16 লিখিব পাৰোঁ ইয়াৰ পৰা আমি সমাধান কৰি x ৰ মান বাহিৰ কৰিব লাগে
ইয়াতে 2 ইনটু x টু দি পাৱাৰ 1 মাইনাছ 2/3 লিখিব পাৰোঁ 16 ইয়াতে 1 আছে এলচিএম 3 ললে 3 minus 2 equal 1 1 divided by 3 2 ইফালে পূৰণ হৈছে ফেলে গলে ভাগ হৈ যাব 16 divided by 2 equal কিমান লিখিব পাৰো 8 ইয়াতে x ৰ মান যেটো বাহিৰ কৰিব লাগে গতিকে দুয়োফালে ঘাত আমি 3 লৈ লৈছো 8 কিউব that implies x to the power 8 cube means 8 তিনিবাৰ পূৰণ কৰিলে 512 পায় সো এইখিনি সমাধান ইয়াতে log 3x square 10x base x equal 3 আছে খতম কৰাৰ হিত আছে গতিকে এটা আমি হুসকাৰ হিত আনিলে কি হ'ব 3x square 10x equal x cube লিখিব পাৰো সো x cube পাওফালে আনি একিটা হ'ব কি কৰি আনিলে x cube minus 3x square minus 10x equal 0 লিখিব পাৰি সো এৰ পৰা x কমন লব পাৰি x square minus 3x minus 10 equal 0 x square minus 3x minus 10 লিখিব পাৰো x square minus 3x minus 10 ক ফ্যাক্টৰাইজেশন কৰিলে x square 10 ক আমি 5 into 2 লিখিব পাৰো সো ইয়াতে 5x plus 2x minus 10 লিখিব পাৰি x কমন ললে x minus 5 ইয়াতে 2 কমন ললে x minus 5 equal 0 ইয়াতে x minus 5 কমন ললে x ৰ মান আমি ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম that implies x minus 5 into x plus 2 equal 0 এতেকে x equal 5 x equal minus 2 not applicable এতে x equal minus 2 গ্ৰহণযোগ্য নহয় গতিকে নিৰ্ণয় সমাধান x equal কিমান হ'ব 5 12 9 লাস্ট অঙ্কটো উঠাই লৈছো আমি log 3x plus 2 plus log 3x minus 2 5 log 2 ইয়াতে বেস দিয়া নাই কোনো গতিকে আমি ইয়াতে log কমন লব পাৰো যেহেতু যোগত আছে গতিকে এইখিনি কি হৈ যাব পূৰণ হৈ যাব প্রোডাক্ট ফর্মুলা log 5 log 2 কমি log 5 base 2 লিখিব পাৰো that implies ইয়াতে যেহেতু বেস দিয়া নাই গতিকে ইয়াতে log সমান হৈ আছে log 3x plus 2 3x minus 2 log 2 to the power 5 ইয়াতে বেস আমি তো 2 কম বেস নধৰিম ইয়াতে বেস বেলেগ ধৰিলম দুয়োফালে log আছে গতিকে আমি log 2 উঠাই দিব পাৰো 3x plus 2 into 3x minus 2 equal to the power 5 log x1 log x2 হলে that implies x1 equal x2 লিখিব পাৰো সেই কাৰণে আমি ইয়াতে log 2 উঠাই দিছো that implies plus 2 3x minus 2 ইয়াতে plus b into a minus b সূত্ৰত আমি লিখিব পাৰো 9x square minus 4 লিখিব পাৰো 3x whole square minus 2 square 2 to the power 5 ক আমি কিমান জানো 32 that implies 9x square equal 4 ইফালে ললে 36 আহি যাব x square equal কিমান আহিব 4 অৰ্থাৎ x square that implies x square equal আমি 2 square লিখিব পাৰো x equal 2 তেতিয়া x ৰ মান কিমান হ'ব 2